Hello everyone, welcome back to my YouTube channel. আজি মই লাঞ্চটো ধেমাজি ৰিলছ ডাইনত কৰিবলৈ আহিছোঁ। মোৰ মানে বহুত বেছি ভোক লাগিছে। ৰাতিপুৱাই কামৰ সূত্ৰে ওলাই আহিলোঁ আৰু মই ভাত খোৱাই নাই এতিয়ালৈকে। গতিকে ইয়াতে মই গৰম ভাত কেইটামান খাই মোৰ পেটটো ভৰাই যাওঁ বুলি ভাবিছোঁ। যিহেতু আমি লাঞ্চটোৱে ভালকৈ কৰিব লাগে নহয়নে? আৰু ৰাতিপুৱা খোৱা হ'ল বাৰু কিবা কিবি। এতিয়া মই ধুনীয়াকৈ খাই লওঁ বুলি ভাবিছোঁ। আৰু মই আজি অৰ্ডাৰ কৰিছোঁ চিকেন থালি। আৰু ধেমাজি ৰিলছ ডাইনখন আছে ষ্টেট বেংকৰ অপজিট ছাইডে। আপোনালোকে ডেলিকেচি ছাইডৰ ৰাস্তাটোৱেদি আহিব লাগিব, আহি পেলাই দেখিবই। আৰু এতিয়া থালিখন কেতিয়া আহি পায় তাকে ৱেইট কৰি আছোঁ। আৰু আপোনালোকক দেখাম কি কি আছে। আৰু আজি আপোনালোকৰ লগত কথা পাতিয়ে ভাতটো খাম বুলি ভাবিছোঁ। এইফালে মোৰ থালিখন আহি গ'ল। এয়া দাদাই কৈ দিব ইয়াত কি কি আছে। আজি আপোনাৰ নলকচু আৰু বিলাহীৰ লগত এনেকৈ এখন দালি দি থপথপীয়াকৈ ভাজি আছে। তাৰপিছতে আপোনাৰ এইটো আমাৰ ডাল কচু যে কচুটো ধুনীয়াকৈ আপোনাৰ বিলাহীৰ লগত বনোৱা হৈছে। আলু ভাজি, আলু আৰু পিঁয়াজৰ পিটিকা। এইফালে আছে তোমাৰ জলফাই আচাৰ, ভোট জলকীয়া আচাৰ। তাৰপিছতে আপোনাৰ এইফালে দালি চাটনি, নেমু পিঁয়াজৰ পৰা আদি কৰি চিকেন এনেকৈ আৰু। ঠিক আছে। আৰু মই এতিয়া বঢ়িয়াকৈ খানাটো খাই লওঁ। এফালে পাপৰ, একদম পাপৰ আৰু ভাতৰ লগত লাগিবই আৰু হয় নাই বাৰু? আৰু এইফালে খাওঁ দেই এতিয়া। ক'ৰ পৰা ষ্টাৰ্ট কৰোঁ তাকে ভাবিছোঁ। এয়া মই মাংস জোল লৈ লৈছোঁ। ভাল লাগিছে। এয়া চাটনি, আল্টিমেট। ইয়াতে আপোনালোকে আহিব, খাই চাব। এয়া কচু, এইফালে ভোট জলকীয়া আচাৰ। মোৰ ইউটিউব চেনেল মানে আগতো ডিলিট কৰি দিলোঁ, একদম ট'টেলি নাইকিয়া কৰি দিলোঁ। নতুনকৈ এটা চেনেল খুলিলোঁ। আগৰ নিচিনা আপোনালোকৰ পৰা মৰম পাম বুলি আশা ৰাখিছোঁ। যিহেতু মই ভিডিঅ' বনাই ভালেই পাওঁ, গতিকে ইউটিউব চেনেলটো নতুনকৈ খুলিছোঁ, এইটোৱে ভালকৈ কণ্টিনিউ কৰিম। এনেইতো খুলি থ'লেই নহ'ব হয় নাই, ৰুলছখিনি ফ'ল' কৰিব লাগিব। কপিৰাইটৰ ভয়, কিবা ভয়, ঢেৰ ভয় লাগে। কপিৰাইট লাগি যায় বুলি বেছি ভয় লাগে। তাৰপিছত আকৌ ভিডিঅ' দি থাকিব লাগে। এনেইতো খুলি থ'লেই নহ'ব ইউটিউব চেনেল এটা। মজা লাগিছে। ইয়াতে বহুত টেষ্টি বৰফো বনায়, বৰফ খাবলৈও মই মাজে মাজে আহোঁ। লগতে মাটনটো পায়। মাটনটো অলপ দামটো অলপ বেছি বাকীকেইটাতকৈ, মানে চিকেনতকৈ আৰু পৰ্কতকৈ মাটনটোৰ দামটো অলপ বেছি। এতিয়া কিছুমান মানুহে হয়তো ভাবিব পাৰে, এজনীনো কিমান ভিডিঅ' নবনায় আৰু। ভাবক, যোনে যি ভাবে, আই ডণ্ট কেয়াৰ। মুঠতে যোনটো কাম নিজৰ কৰি ভাল লাগে সেইটো কৰিবই লাগে, নহয় জানো?
বাকী কওক আপোনালোকৰ 2006টো কেনেকৈ পাৰ হৈছে? মোৰ বাৰু এতিয়ালৈকে চব ঠিকে আছে। ভগৱানে কৰক চব এনেকেই ভালকৈ যাওক আৰু। পিছবেলা বুলি নহয় আৰু লাঞ্চটো কৰিলে বোলে ৰজাৰ নিচিনা খাব লাগে। ৰাতি খানাটো স্কিপ কৰিব লাগে। মই কওঁ মাছ মাংস থাকিলে ৰাতি খানাটো বেছিকৈ খোৱা। স্কুল খোলা কেইদিন টাইমটো একদম মেনেজ কৰিব নোৱাৰোঁ, কিবা এটা খাই যাবলৈও মানে নহয়। সেইকাৰণে আহি পেলাই ভাতটো ধুনীয়াকৈ খাই দিওঁ আৰু ঘৰত। এইটো দালিৰ চাটনি। অকণমান ওলাই গৈছে, অকণমান স্পাইচি হৈছে, ভাল লাগিছে। লগতে ভোট জলকীয়া খাইছোঁ ন। দালিখনত পাপৰটো নাথাকিলে বা আধুৰা লাগে ন। লাঞ্চটো বঢ়িয়াকৈ কৰি ল'লোঁ আৰু ইয়াত আপোনালোকে ভাতৰ বাহিৰেও চিকেন পোলাও, মটন পোলাও, চিকেন চাওমিন, এগ চাওমিন, ভেজ চাওমিন আৰু এনেকুৱা ধৰণৰ ফাষ্ট ফুডবোৰো পাব। গতিকে আপোনালোকে আহক আৰু ইয়াৰ আহাৰ গ্ৰহণ কৰক, পৰিৱেশন কৰক। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভাল পালে তেনেহ'লে মৰম দিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।